নমস্কাৰ DA My Study ইউটিউব চেনেলৰ পৰা আপোনালোকক সকলোক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম অৰ্জুন বঁটাৰ বিষয়ে। আমাৰ অসমত কিমানজন অসমীয়াই অৰ্জুন বঁটা লাভ কৰিছে আৰু কিমান চনত লাভ কৰিছে সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যিসকলে এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। অলপ পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰ্জুন বঁটা। প্ৰথমটো প্ৰশ্ন, অৰ্জুন বঁটা কিহৰ লগত জড়িত? অৰ্জুন বঁটা কিহৰ লগত জড়িত? ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা বিশিষ্ট সফলতাৰ বাবে অৰ্জুন বঁটা আগবঢ়োৱা হয়। এই বঁটাত আছে ৫ লাখ টকা আৰু মহাবীৰ অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি। 1961 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। অৰ্জুন বঁটা কেতিয়া আৰম্ভ কৰা হৈছিল? 1961 ত অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল বা প্ৰদান কৰা আৰম্ভ কৰা হৈছিল। আৰু এই অৰ্জুন বঁটা কিহৰ কাৰণে দিয়া হয়? ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা কোনো খেলৰ ক্ষেত্ৰত দেখুওৱা বিশিষ্ট সফলতাৰ বাবে অৰ্জুন বঁটা আগবঢ়োৱা হয়। এই বঁটাত আছে ৫ লাখ টকা আৰু মহাবীৰ অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি। আৰু এই বঁটা 1961 চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। ঠিক আছে। তাৰপিছৰটো প্ৰশ্ন যে অৰ্জুন বঁটা কেতিয়া আৰম্ভ কৰা হৈছিল? অৰ্জুন বঁটা কেতিয়া আৰম্ভ কৰা হৈছিল? 1961 চনত অৰ্জুন বঁটা আৰম্ভ কৰা হৈছিল। 1961 চনত অৰ্জুন বঁটা আৰম্ভ কৰা হৈছিল। মনত ৰাখিব। আৰু আপোনালোকে এই বঁটা অৰ্জুন বঁটাৰ বহুত গুৰুত্বপূৰ্ণ এটা বিষয়। পৰীক্ষাত যিকোনো পৰীক্ষাত সুধি থাকে, তো আপোনালোকে বহীত লিখি পঢ়িবলৈ চেষ্টা কৰিব যে অৰ্জুন বঁটা কেতিয়া আৰম্ভ কৰা হৈছিল। 1961 চনত অৰ্জুন বঁটা আৰম্ভ কৰা হৈছিল। তাৰ পাছৰটো প্ৰশ্ন যে এতিয়ালৈকে অসমৰ কিমানজন অসমীয়াই অৰ্জুন বঁটা লাভ কৰিছে? বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন যে অৰ্জুন বঁটা প্ৰদান কৰা হয়, কিন্তু আমাৰ অসমৰ পৰা কিমানজনে অৰ্জুন বঁটা লাভ কৰিছে? আমাৰ অসমৰ পৰা কিমানজনে অৰ্জুন বঁটা লাভ কৰিছে? 7জনে অসমীয়াই অৰ্জুন বঁটা লাভ কৰিছে। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন যে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? বগেশ্বৰ বৰুৱা। আমাৰ অসমত বগেশ্বৰ বৰুৱাই প্ৰথমজন অসমীয়া যিজনে অৰ্জুন বঁটা লাভ কৰিছে। আৰু কিমান চনত লাভ কৰিছে? 1966 চনত বগেশ্বৰ বৰুৱাই অৰ্জুন বঁটা লাভ কৰিছে। আৰু এই বগেশ্বৰ বৰুৱাৰ জন্মদিনত আমাৰ অসমত কি ক্ৰীড়া দিৱস পালন কৰা হয়? আমাৰ অসমত কাৰ জন্মদিনত ক্ৰীড়া দিৱস পালন কৰা হয়? বগেশ্বৰ বৰুৱা। আৰু এইজনেই আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া। মনত ৰাখিব, বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰপিছত অৰ্জুন বঁটা লাভ কৰা শেষৰজন অসমীয়া কোন? অৰ্জুন বঁটা লাভ কৰা শেষৰজন অসমীয়া কোন? যে অৰ্জুন বঁটা লাভ কৰা শেষৰজন অসমীয়া হৈছে নয়নমণি শইকীয়া। নয়নমণি শইকীয়া। তেওঁ 2022 চনত অৰ্জুন বঁটা লাভ কৰিছিল। অৰ্জুন বঁটা লাভ কৰা শেষৰজন অসমীয়া কোন? নয়নমণি শইকীয়া। তেওঁ 2022 চনত 2022 চনত অৰ্জুন বঁটা লাভ কৰিছিল। অৰ্জুন বঁটা লাভ কৰা অসমীয়াসকল কোনে কোনে অৰ্জুন বঁটা লাভ কৰিছিল? আমাৰ অসমত 7জনে অৰ্জুন বঁটা লাভ কৰিছিল। আৰু সেই 7জন কোন আৰু কোনে কোনে অৰ্জুন বঁটা লাভ কৰিছিল? যে অৰ্জুন বঁটা লাভ কৰা অসমীয়াসকল প্ৰথমত লাভ কৰিছিল বগেশ্বৰ বৰুৱা। তেওঁ 1966 চনত অৰ্জুন বঁটা লাভ কৰিছিল। তাৰ পাছত মনালিছা বৰুৱা মেহতা, তেওঁ
1987ত অৰ্জুন বঁটা লাভ কৰিছিল। তাৰপিছত জয়ন্ত তালুকদাৰ তেওঁ 2007 চনত অৰ্জুন বঁটা লাভ কৰিছিল। তাৰ পাছত আছে শিৱ থাপা, তেওঁ 2016 চনত অৰ্জুন বঁটা লাভ কৰিছিল। তাৰপিছত আছে হিমা দাস। হিমা দাসে 2018 চনত অৰ্জুন বঁটা লাভ কৰিছিল। তাৰ পাছত আছে লভলীনা বৰগোহাঁই। লভলীনা বৰগোহাঁই 2020 চনত অৰ্জুন বঁটা লাভ কৰিছিল। তাৰপিছত আছে নয়নমণি শইকীয়া। নয়নমণি শইকীয়া 2022 চনত অৰ্জুন বঁটা লাভ কৰিছে। এতিয়া চাওক, আমাৰ অসমত এই 7জনে অৰ্জুন বঁটা লাভ কৰিছে। আৰু 7জনে অৰ্জুন বঁটা লাভ কৰিছে। প্ৰথমত লাভ কৰিছে বগেশ্বৰ বৰুৱা, আৰু শেষৰজন অৰ্জুন বঁটা লাভ কৰা অসমীয়া হৈছে নয়নমণি শইকীয়া। ইয়াৰ ভিতৰত প্ৰশ্ন এনেকৈ সুধিব পাৰে যে অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া মহিলা কোন? প্ৰথমজন অসমীয়া মহিলা কোন? তেনেহ'লে এনসাৰ হ'ব মনালিছা বৰুৱা মেহতা। তেওঁ এজন মহিলা আছিল, আৰু তেওঁৱে প্ৰথমজন অসমীয়া মহিলা যিজনে অৰ্জুন বঁটা লাভ কৰিছিল। তেওঁ আছিল কি? মনালিছা বৰুৱা মেহতা। তাৰপিছত হিমা দাসো এজন মহিলা, হিমা দাসে লাভ কৰিছিল। লভলীনা বৰগোহাঁই মহিলা আছিল, তেওঁ লাভ কৰিছিল। কিন্তু মহিলাৰ ভিতৰত প্ৰথমজন মহিলা হৈছে মনালিছা বৰুৱা মেহতা। নিশ্চয় আপোনালোকে বুজি পাইছে অৰ্জুন বঁটাৰ বিষয়ে। এইখিনি আমাৰ অৰ্জুন বঁটা অসমত এই 7জনে লাভ কৰিছিল, আৰু 7জনৰ বিষয়ে পঢ়িলোঁ। কোনে কেতিয়া লাভ কৰিছিল, কোনে কিমান চনত লাভ কৰিছিল। আৰু বিশেষকৈ মনত ৰাখিব, অৰ্জুন বঁটা হৈছে খেলৰ ক্ষেত্ৰত, মানে ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা বিশিষ্ট সফলতাৰ বাবে অৰ্জুন বঁটা আগবঢ়োৱা হয়। আৰু এই বঁটাত আছে, এই বঁটাৰ লগত আপোনাৰ কি কৰে, 5 লাখ টকাৰ ধন প্ৰদান কৰা হয়। তাৰপিছত মহাবীৰ অৰ্জুনৰ এটা মূৰ্তি প্ৰদান কৰা হয়। আৰু এই বঁটা 1961 চনৰ পৰা আৰম্ভ কৰা হৈছিল। 1961 চনৰ পৰা কি কৰা হৈছিল? এই বঁটা আৰম্ভ কৰা হৈছিল। নিশ্চয় আমি গম পালোঁ অৰ্জুন বঁটাৰ বিষয়ে। আমাৰ অসমত কোনে কোনে অৰ্জুন বঁটা লাভ কৰিছে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে নতুনকৈ এই চেনেলত আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী ভিডিঅ'টোত কিবা ভুল দেখা পালে নিশ্চয় আঙুলিয়াই দিব। ধন্যবাদ।